हेलो एवरीवन সকলোকে নমস্কাৰ জনাইছো আৰু মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো আপোনালোকৰ খবৰ কেনেকুৱা জনাবচোন মই বৰ্তমান ভালেই আজি বহুত দিনৰ মোৰ ৰ'দ দিছে আৰু বহুত দিনৰ পৰা মানে মই ভিডিঅ' বনাম বুলি ভাবি আছিলো এনেকুৱা ডেইলি ভ্লগ মই বনোৱা নাই আজিলৈকে তাৰ পিছত আজি ভাবিলো বনাই দিওঁ আৰু তাকে আপোনালোকে অকণমান মৰম দিব বুলি আশা কৰিলো ফালে মই ৰুম মুছি মেলি আজৰি হৈছো ভাতো বনালো বাকি খাবলে এতিয়ালৈকে খোৱা নাই খাম আৰু কি বনাইছো আপোনালোকক দেখাইছো ৰব আজি মানে আমি সোমবাৰ নিৰামিষ খাওঁ এফালে সিম্পল কে দালি বনাইছো বিলাহী ধনিয়া আৰু পাঁচফোৰণ দি এনেকে তেল মাৰি দিছো আৰু এফালে বনাইছো কেটামান পকৰি বেঙেনা আলু ভাজি তাৰ পিছত ৰঙলাও আৰু আলু এনেকে বইল কৰি ৰাখিছিলো তাতে আদা নহৰু পিয়াজ এনেকে ভাজি লৈছো আৰু ধনিয়া অকণমান দি পিটিকা কৰি লম খোৱাৰ সময়ত কৰিম আৰু এতিয়ালৈকে কৰা নাই ভাত খাই লওঁ তাৰ পিছত এহা কাহিখন সজাই দিলো আপোনালোকলে বুলি আৰু এনেকে সজাই দিলে মানে কি হয় ভাতকিটা খাই ভাল লাগে আৰু এইফালে অকণমান পদুনা চাটনি আছিল নিৰামিষ ভাতকিটা এনেকে চাটনি পিটিকা এনেকুৱা টাইপ হলে আমি খাই মানে ভাল লাগে আৰু নিৰামিষ নিচিনা নালাগে আপোনালোকে সোমবাৰে কোনোবাই এনেকে নিৰামিষ খাই নেকি জনাবচোন আৰু ভাত খাই উঠি আমাৰ কি হয় তামুলখন নহলে নহয় মোৰ মানে ঘৰত হলেতো মায়ে কাটি কাটি দিয়ে থাকে খাই থাকো ইয়াত এতিয়া আৰু এয়া কিনি আনিছে মই ইমান ডাঙৰকে নাখাও বাৰু এয়া খাই বৈ আজৰি হলো মোৰ অকণমানি এজনীও আছে তাই আকৌ শুইছে বাকি আজৰি হলো যদিও মোৰ সৰু সুৰাকে কাম অকণমান আছে তাই শুই থাকোতে ভাবিলো কৰি লওঁ এফালে এই ফ্ৰিজৰ ওপৰত মানে মই এখন নতুন কাপোৰ দিম বুলি ভাবিছো এই বস্তু কেইটা মানে কাপোৰ এখন দি তাৰ ওপৰত এনেকে ৰাখিম বুলি ভাবিছো এনেকে থোৱাতকে মানে কাপোৰ এখন দিলে ভাল লাগিব বুলি ভাবিলো আৰু এনে মানে দুপৰীয়া সময়খনত শুই দিলে গাবোৰ মোৰ খুব বেয়া লাগে আৰু ৰাতি মোৰ টোপনি নাহে সেই কাৰণে এবোৰ তাই শুই থাকোতে মানে খুচুং খাচাংকে এইবিলাকে কৰি থাকো আৰু আপোনালোকক ওচৰৰ পৰা দেখাম ৰব কেনেকুৱা লাগিছে এয়া নতুন এখন কাপোৰ পাৰি দিলে মানে কি হয় ৰুমবোৰ নতুন নতুন লাগে ভাল লাগে আৰু দেখিবলে ইয়াতে আমাক বিশেষ প্ৰয়োজনীয় পটককে লাগা বস্তুবিলাকে ৰাখিছো কোৱাটাৰ যেহেতু অকণমান জেগাবোৰ ঠেক হয় সেইকাৰণে নিজে মেনেজ কৰি ৰাখিবলগীয়া হয় আৰু আজি আকাশখন চাওকচোন বহুত দিনৰ মূৰত এনেকে আমাৰ ইফালে নীলা হৈছে আৰু ৰ'দটো দিয়া দেখি মই এইবিলাক কালি বজাৰৰ পৰা বিলাহী আনিছিলে ধুই মেলি অকণমান ৰ'দত শুকুৱাই থৈছো ইয়াত মানে কিছুমান বেয়া আহে সেইবিলাকো বাছি মেলি আৰু এনেকে ধুই পেলাই ৰ'দত শুকুৱাই থৈ দিলে মানে এইখিনি আমাৰ বিলাহী এসপ্তাহ হলে হৈ যাব এনেও মানুহ দুটাই আৰু প্ৰতি সাজতে আমি বিলাহী এনেকে দি খুৱাও নহয় তাতে তাৰে আকৌ কেটামান হেয়া বেয়াও ওলাইছে নহয় এই বজাৰৰ পৰা আনা যদিও সেই চাইয়ে আনিছে তথাপিতো তাতে এটা দুটামান বেয়া ওলাই এতিয়া মই ধুনীয়াকে এইখিনি ফ্ৰিজত ৰাখি দিছো এতিয়া ঠাণ্ডা দিন যে মই ফ্ৰিজত বৰ বিশেষ বস্তু নাৰাখোৱেই আৰু এয়া ধুনীয়াকে কাপোৰ ভাত পানী খাই আজৰি হলো আৰু এয়া কাপোৰ ৰ'দত মেলি দিছিলো ৰ'দটো ওলোৱা দেখি বহুত দিন হ'ল এনেকে মানে ৰ'দত কাপোৰ দিবলৈ পোৱাই নাই আজি 4-5 দিন মান হ'ল আৰু এটা মই বস্তু দেখাম দেই এয়া দেখিছেনে গোলাপ এপাহ ময়ে লগাইছিলো ধুনীয়াকে ফুলিলে আৰু প্ৰথম আহুতেনে লগাইছিলো আমাৰ ৰুমৰ ফ্ৰন্টতে আৰু এয়া দেখিছেনে আমাৰ কলিজাজনী উঠিলেই তাই আকৌ শুই উঠি বাহিৰলৈ আহিবলৈ পালে মানে অকণমান ভাল পায় আৰু কোৱাটাৰৰ ভিতৰতেনো কিমান সোমাই থাকিব আৰু এই বাহিৰত কি হয় পোৱালি কেইটা খেলি থাকে যে হেতক দেখিও ভাল পায় আৰু ৰ'দটো ওলোৱা দেখি মই ভাবিলো অকণমান তাইক ৰ'দত উলিয়াই আনো আৰু চাবচোন দেই এতিয়া তাইক দেখি এই অকণমানি কিজনী দৌৰি দৌৰি আহিছে লাহে মই দিম ৰবাচোন লাহেকে লোৱা এইখিনিতে লাহেকে লোৱা চাওঁ তো এইফালে চাই চোৱাচোন অকণমান ল'বা ৰবা দিব ৰবা দুজনীয়ে মানে ইজনীয়ে কৈছে আন্টি মোক অকণমান দিয়াচোন অকণমান দিয়াচোন ল'বা ৰবা দুজনীয়ে ল'বা পৰি যাব ৰবা দেখিছেই নহয় তাই একদম লৈ পেলাই তাইক সিহঁতৰ কোৱাটাৰ ৰুমলৈ মানে লৈ গৈছেগে তাই কৈছে আমাৰ ঘৰত মই খেলামগে বুলি তাৰপিছত ময়ো হে লগালগ লগতে আহিছো ভয়ো লাগে নহয় তাইও বেছি ডাঙৰ ছোৱালী নহয় যেনে ৰুমতো তাইও গৈ থাকে বাৰু এতিয়া চাবচোন তাই কি কৰিবগে হেয়া ৰুমত নি হেতৰ বিছনাত খেলনা দি এইবিলাক একদম ব্লেংকেট পাৰি দিছে কাষত গাৰু দিছে সঁচাকে দেই অকণমানি ল'ৰা ছোৱালী যে মনবিলাক সঁচাকে পবিত্ৰ বহুত
আমাৰ এইবোৰ মানে খুব ভাল পাইছে আৰু নতুন নতুন এইবিলাক খেলনাবিলাক পাইছে। আৰু এতিয়া তাৰ পৰা আহিলোঁ আৰু মই তাইৰ কাৰণে খোৱা যোগাৰ কৰিয়ে থৈ গৈছিলোঁ বাৰু। তাৰপিছত এতিয়া এইখিনি মানে আৰু অকণমান মিহি কৰিব লাগিব। এইখিনি মই কি এই ৰঙালাও অকণমান আৰু দালি এনেকৈ বইল কৰি থৈছিলোঁ তাই এক্সট্ৰাকৈ। তাইক আমি এনেকৈ তেল মৰা আমাৰ লগৰ তেনেকৈ দিয়া নাই, বইলকৈ দিছোঁ। এবাৰ দিওঁ আৰু দিনটোত। এতিয়া জাষ্ট তাই 6 মান্থ কমপ্লিট হৈ 7 মান্থত সোমাইছেহে। এইখিনি মানে তাই একেবাৰে মিহিকৈ মই চালনীখনেৰে একদম চালি দিছোঁ। চালনী নহয় আচলতে কি কয় এখন চেকনিখনেৰে মিক্সিটো দিব পাৰে। মই এনেকৈ মিক্সিত আজি দিয়া নাই, কেতিয়াবা মিক্সিটো দি দিওঁ। কিন্তু মই মানে আটাইতকৈ কেঁচুৱা ল'ৰা ছোৱালীৰ মানে নতুনকৈ মাক হৈ মানে মোৰ আটাইতকৈ ডাঙৰ এটা সমস্যাত পৰিছোঁ। সেইটো হৈছে একদম খুওৱাটো। একদম মানে খুৱাবলৈ ইমান লাগি থাকিব লাগে নহয়। অকণমান খাই তাৰপিছত এবাৰ কোচলৈ আহিবলৈ বিচাৰে, এবাৰ আকৌ বাহিৰলৈ যাবলৈ বিচাৰিব। একদম মানে খাবলৈ খোৱাৰ টাইমত তাইক বহুত আৰু 1 ঘণ্টামান যুঁজি যেনে তেনে অকণমান খুৱাওঁগৈ আৰু। এতিয়া এয়া তাইক মই খুৱাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ দেই। আৰু সেয়া 1 ঘণ্টামান যুঁজি যেন তেনে অকণমান খোৱালোঁ। তাৰপিছত এতিয়া ভাবিছোঁ অকণমান তাইক গৰম কাপোৰ পিন্ধাই দিওঁ। বাহিৰত এতিয়া অথনি মানে খুব গৰম পৰিছিলে, ৰ'দটো দি দিছিলে যে। এতিয়া অকণমান ঠাণ্ডা নিচিনা লাগিছে আৰু তাই অকণমান চৰ্দি হোৱা নিচিনাও হৈ আছে। কাৰণে লগালগ বোলো এতিয়া গৰম কাপোৰ পিন্ধাই দিওঁ আৰু পটককৈ তাই মানে বাহিৰলৈ যাবলৈ বিচাৰি যে অকণমান বাহিৰলৈ লৈ যাবলগীয়া হয়। সেইকাৰণে বোলো গৰম কাপোৰ পিন্ধাই মেলি আজৰি কৰি দিওঁ। তাইক আজৰি হ'লেহে মই ইফালে মানে মোৰ কামখিনি কৰিব পাৰিম। আগবেলা কামখিনি কৰি আজৰি হৈছিলোঁহে, এতিয়া সেয়া আৰু আকৌ এই কাপোৰ কানি আনি মই বিচনাতে দমাই থৈ দিছোঁ। এইখিনি আকৌ জাপিবলৈ আছেই। এফালে কাপোৰযোৰ পিন্ধাই দিওঁ বুলি লৈছোঁ, কিন্তু তাই কাপোৰ পিন্ধাওঁতেও দিগদাৰ পায়, গম পায়নে? তাৰমানে কিবা কি হয় নাজানো আৰু কাপোৰ পিন্ধালে অকণমান এই মনটো কান্দে আৰু কান্দিছে দেখিছে তাই কাপোৰ পিন্ধাই দিছোঁ যে। এতিয়া অকণমান তাইক বাহিৰৰ পৰা আনোগৈ, তাৰপিছতহে তাইৰ মনটো ভাল লাগিব। এপাক এনেই বাৰান্দাখনৰ ওচৰলৈ লৈ গ'লেও মানে কি হয় মনটো ভাল লাগে আৰু। এতিয়া এয়া দেখিছে নাই, মন চন বেয়া একদম। এতিয়া অকণমান লৈ আহোঁগৈ, তাৰপিছত মোৰ সেই কামখিনি কৰি ল'ব লাগিব। এতিয়া বাহিৰৰ পৰা আনিলোগৈ আৰু এতিয়া দেখিব দেই, তাই ধুনীয়াকৈ খেলি আছে। খেলনাবিলাক দি থৈছোঁ আৰু বহাই দিছোঁ অকণমান। এতিয়া সেই বহিবলৈ লৈছে। এয়া দেখিছেনে, ধুনীয়াকৈ খেলি আছে। সন্ধিয়া হৈ গ'ল আৰু মোৰ কামখিনি কৰি আজৰি হ'লোগৈ বাৰু। মাজতে এই লগৰ এজনী আহিলে, তাইক অকণমান বাহিৰলৈ লৈ গ'ল। তেতিয়াই মানে মই আজৰি হৈ গ'লোঁ। ইফালে তাই কাপোৰবোৰ লাগতিয়াল মানে যিবোৰ পটককৈ লাগি থাকে ওচৰতে এনেকৈ জাপি থৈ দিছোঁ আৰু এতিয়া সেই বাহিৰৰ পৰা আহি মনটো ভাল লাগিছে অকণমান। নাকটো মোহাৰি আছে, চৰ্দি লাগিছে যে। আৰু এতিয়া মই অকণমান এই বিচনাখনত পৰি দিছোঁ। তাৰমানে ৰাতিপুৱা মই শুই উঠাৰ পৰা বিচনাখনত এনেকৈ পৰিবলৈ নাপালোৱেই। ইটো সিটো কৰি থাকোঁতে সন্ধিয়া লাগিলে। তাৰপিছত এতিয়া এয়া চাকি তাকি জ্বলাই মেলি আজৰি হৈ আহি অকণমান এনেকৈ পৰি দিলেও মানে কিবা এটা ভাল লাগে আৰু। একেৰাহে মানে এনেকৈ খোজকাঢ়ি বা এনেই তাইৰ লগত ইটো সিটো কৰিয়ে তেনেকৈ ঘূৰি ফুৰিছোঁ যে, এনেকৈ অকণমান পৰি দিলে মানে ভাল লাগি যায়। তাইক এতিয়া সেই বাপেক আহিলে, অহাৰ কাৰণে অকণমান উলিয়াই লৈ গৈছে। আমাৰ আজি অকণমান ৰ'দটো দিছিলেহে ৰাইজ, কিন্তু কি এতিয়া যে আকৌ ক'লা মলা কৰি একদম বৰষুণ পেলালি, ঠককৈ একদম বৰষুণ পৰি আছে। সন্ধিয়াই হ'ব হ'ল, ভাবিছিলোঁ কাইলৈৰ পৰা ৰ'দ দিব, কিন্তু নাই, বৰষুণ। বাকী ভিডিঅ'টো যদি ভাল পাইছে তেনেহ'লে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তেতিয়া মই যেতিয়া আকৌ ভিডিঅ' দিওঁ তেনেহ'লে পাই থাকিব। আজিলৈ আহিছোঁ, বাই।